সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহু মানুহে জীৱনত এইবাবেই বিফল হয়, তেওঁলোকে এই কথা উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোকে সফলতাৰ কিমান কাষত আছে। সফলতাৰ এটা নিজস্ব সুগন্ধ আছে, এই সুগন্ধ ল'ব জানিব লাগে, থমাছ আলভা এডিছনে কৈছিল। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনোদিনে যত্ন কৰা নাই, এৰিষ্টটলে কৈছিল। এখন ভাল কিতাপ 100 ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান, এপিজে আব্দুল কালামে কৈছিল। শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ, জৰ্জ ৱাশ্বিংটনে কৈছিল। সত্য সদায় নিৰাপদ, সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে, তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই, মেক্সমূলাৰে কৈছিল। মনবোৰ শুদ্ধ হ'লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলোতে কলুষ দেখে, হেম বৰুৱা। অফুৰন্ত কৌশল অথবা অনুসন্ধিৎসাই হ'ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়, ছেমুৱেল জনছনে কৈছিল। শিক্ষাই এজন লোকক সুসভ্য কৰে, কিন্তু কথোপকথনৰ মাজেদিহে এই কথা প্ৰকাশ পায় যে তেওঁ পূৰ্ণাংগ মানৱ হয় নে নহয়, থমাছ মুলাৰ। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়, আনন্দ চন্দ্ৰ আগৰৱালাদেৱে কৈছিল। ভাগ্যৰ বলত মানুহ জ্ঞানী হ'ব নোৱাৰে, চেনেক। আজিলৈ ইমানেই। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।